उदालगुरियाव पुलिस थानाखौ सोलायनायखौ लानानै दुंहाव थासारि। उदालगुरि जिल्लायाव पुलिस थानाखौ सोलायनायनि सोमोन्दै फोसावनाया थागिबि बर' हारिनि सुबुंफोरनि गेजेराव गिखांनाय सोमजिहोदों। सबमारि पुलिस थानाखौ सोलायनाय जागोन होनना नंखाय रादाब आरो फोसावनाया ओनसोलाव दुंहाव थासारि सोमजिहोदों। नैरोजा 8 मायथाइयाव दरं उदालगुरि हारियारि दाङाबाजिनि उनाव 2012 मायथाइयाव सबमारियाव बे पुलिस थानाखौ गायसननाय जादोंमोन। बे पस्टखौ गायसननायनि उनावसो दाङाबाजिजों भुगिनांनाय गोबां ट्राइबेल नखरफोरा गाव गावनि गामिसिम थांफिननो हादों। पुलिस थानानि नुजाथियाव ओनसोलाव रैखाथिनि मोन्दांथिखौ बांहोदों। बावैसो सिगां सरकारा सबमारि पुलिस थानाखौ आबुं पुलिस थानासिम फोजौखांनो थाखाय हाबाफारिखौ जागायदों। बेनि मददाव जायगानि सुबुं माहारिया गोबां मेल मिथिंबो खुंबोदों। नाथाय माखासे पुलिस आफादफोरनि सायाव पुलिस थाना फसंनायनि हेंथायै फोसावदिंनायनि अजद होनाय जादों। बे फोसावथाया थागिबि बर' हारिसाफोरनि गेजेराव गिखांनाय सोमजिहोदों। আমাৰ গাঁৱত হিচাপত আমি সেইদিনা 22 তাৰিখত যেতিয়া আমি শুনি পাইছিলোঁ, আমি ৰাইজে ইয়াত বহি পেলাই আমি আলোচনাও কৰিছিলোঁ, যেতুকে এইটো কথা কোনো উল্লেখ হোৱাই নাই, যেতুকে ইয়াত থানাটো হ'ব লাগেহে তাৰমানে কৈছিল, যিটো কাৰণে আমি ইয়াক আমাৰ হিচাপত আমাৰ গাঁৱত ৰাইজে বিচাৰিছে যে ইয়াক একশ্যন ল'ব লাগে, তাক পানিছমেণ্ট দিব লাগে, যে সেইটো স্থানীয় জাগাটো এটা বেয়া সিচুৱেশ্যনত কৰিব বিচাৰিছিলে। ইয়াত গোটাই আমি শুনি পাইছোঁ, ইয়াত আমাৰ মুছলিম সম্প্ৰদায় ভাইসকলেও বিচাৰিছে যে ইয়াৰ পৰা আঁতৰি গ'লে আমাৰ বিৰাট এটা নষ্ট সিচুৱেশ্যন আহিব বুলি তেওঁলোকেও বিচাৰিছে যে ইয়াতে হ'ব লাগে। আৰু যিটো চক্ৰান্ত তেওঁ কৰিছে, সি দালালটো আহি পিনি কাৰোবা পইচা লৈ পিনি তেওঁ তেনেকুৱা এইটো বেলেগ টাইত মানুহ ইয়াত আহি পেলাই তেনেকুৱা কৰিছে, তাৰ কাৰণে তাক একশ্যনটো লোৱা যাক বুলি তাৰমানে আমি অনুৰোধ কৰিছোঁ। যে 2008ত যেতিয়া আমাৰ এইটো চাপমাৰি গাঁও যেতিয়া 2008ত গণ্ডগোল হৈছিলে, হোৱাৰ পিছত আমাৰ গাঁওখন গোটাই ইয়াত জ্বলাই দিয়া আছিলে। জ্বলাই দিয়াৰ পিছত আমি ওচৰত জলপুখুৰী গাঁৱত তাতে আমি ৰিলিফ কেম্প বনাই আমি 4 বছৰ থাকিব লগা হৈছে। তাৰপিছত আমি ইয়াত 2012ত আমি ইয়াত আউটপোষ্ট পাবলৈ সক্ষম হৈছোঁ। সক্ষম হোৱাৰ পিছত আমি এটা অনুভৱ কৰা হৈছে যে আমি চাপমাৰি গাঁৱে গোটাই ৰাইজে আৰু আমাৰ মোহনপুৰ, খাইজামাটি, যিখিনি আমাৰ ওচৰত যিমানখিনি বৰছিলাজাৰ মৌজাত পৰা ওচৰা পাছৰা আমি বৰ্ডাৰখিনি মানুহে ইয়াত আহি পেলাই আমি এখন আউটপোষ্টখন ইয়াত আমি ৰাইজে কাম কাজ কৰি থৰজা বেৰা বান্ধি দি পেলাই আজি 8 তাৰিখলৈ আহিছোঁ। তাৰপিছত আমি আউটপোষ্ট অহাৰ পিছত আমি এটা অনুভৱ কৰিছোঁ যে আমি ইয়াত পূৰা কনফিডেন্সত আমি শান্তি উপভোগ কৰিবলৈ পাইছোঁ বা সুৰক্ষা পাইছোঁ। সেইটোৱে ক'ব বিচাৰোঁ যে সেইদিনা 22 তাৰিখত কোনোবা এজন দালালি ইয়াত সোমাই গৈছে, মানে তেওঁ মানুহ ইয়াত নহয়, তাৰ নামটো আজমত আলী বুলি আমি শুনি পাইছোঁ। মেইন কথা হ'ল ইয়াত আজি তাৰিখত আমি শুনিবলৈ পাইছোঁ যে চাপমাৰি আউটপোষ্টটো এতিয়া ফুল প্ৰেজেণ্ট টানা হ'ব বুলি আমি পাই পিনে আকৌ আমি আনন্দিত। আমি গোটেই ৰাইজে আমি টোটেলি আমি বহুত আনন্দিত যে ইয়াত আজি তাৰিখত ফুল প্ৰেজেণ্ট থানা হ'বলৈ গৈ আছে। সেইটো কাৰণে আমি খুব আনন্দিত আছিলোঁ। কিন্তু হঠাতে ইয়াত আহি পিনি কোনোবা দালাল আজমত আলীয়ে সোমাই পিনি ইয়াত সেইটো চক্ৰান্ত লগাইছে যে ইয়াত থানা ইয়াৰ পৰা আঁতৰলৈ যায়
ক'ত বা ভালুকমাৰি দিব বিচাৰিছে, যাত নেকি ইয়াত কোনো দৰকাৰেই নাই আৰু ইয়াত কোনো দিনো উল্লেখো হোৱা নাই যে থানাই চাপমাৰি বাসিন্দা বা আমাৰ খাইজামাটি মোহনপুৰ এৰিয়াত যিমানখিনি আমাৰ ইয়াত স্থানীয় মানুহ আছে সেইটোতো কেতিয়াও ভাবা নাই যে আমি ইয়াত পৰা দিম বুলি। আমি ভাবাও নাই যে আমি সেইটো পোৱাৰ পিছত কিমান শান্তি পাইছোঁ। দিনে ৰাতি কিমান ইয়াৰ গৰু ছাগলী, কিমান ধান, কিমান আমাৰ ইয়াত অত্যাচাৰ আছিল। দিন দুপৰীয়া ইয়াত চুৰ আছিলে, সেইবিলাক চব নাইকিয়া হৈ গ'ল 2012ৰ পিছত, থানা হোৱাৰ পিছত। এইবোৰ আমি কেনেকা এইটো থানাটো ইয়াত নহ'ব বুলি আমি কেনেকা ক'ব পাৰে। আমাক ইয়াত থানাটো লাগিবই। আমাৰ 100% ইয়াত চাপমাৰি ৰাইজে ইয়াৰ ৰাইজৰ মাটি 6 বিঘা মাটি আমি থানাত দি পেলাই আমি থানা বনাই দিছোঁ এখন। এই থানাৰ কাৰণে আমি আজি তাৰিখত সুৰক্ষিত বা আমি ছেফটি, সেইটো কাৰণে আমি কৈছোঁ ইয়াত পৰা কোনো 1 ইঞ্চি থানা কোনোবা দালাল মানুহে কোৱাত নিচিনা ইয়াত পৰা যাব আমি দিব নোৱাৰে। থানাটো ইয়াত পৰা আমি দিব নোৱাৰে। সিজন মানুহে আৰু কৈছে যে কিবা টকাত তাৰমানে বিল্ডিংখন ইয়াত হ'ব বুলি আমাৰ অচি ছাৰে আহি পালে দুটা সম্প্ৰদায়ৰ মানুহ যেতিয়া আছে ইয়াত আহি পানি কৈছে যে আপোনালোকৰ ইয়াত গ্ৰেণ্ড এটা বিল্ডিং হ'বলৈ গৈ আছে, ইয়াত অলপমান মাটিটো অলপমান বহল স্কুৱেৰ টাইপ যদি হয় এইটো ভাল হ'লে হয়। তেতিয়া আমি দুপাককৈ আমি আলোচনা কৰি পেলাই এইটো আমি আলোচনা কৰি পেলাই ওলাই ল'ম। সেইখিনি কথা হৈছিলে। তাৰপিছত তেওঁ আহি পেলাই মাজত সোমাই পিনি কিবা টকা পইচাৰ লেনদেন এইটোতো হোৱাই নাই। এইটো মিছা বুৱাকে তেওঁ মিডিয়াত কৈ দিলেহি। আমি বহুত দুখ পাইছোঁ। আমি এইটো সুৰক্ষিত এতিয়া থানাৰ কাৰণে ইয়াত কোনো তেনেকুৱা হোৱা নাই। আমি আছিলোঁ, নিজে আছিলোঁ। সেইটো কাৰণে মই মুখ্যমন্ত্ৰীলৈ মই এটাই আহ্বান যে আমি 2008ৰ আগত যিমানখিনি কষ্ট আমি পাইছোঁ বা 2008ত গণ্ডগোল আমি ইমানকৈ কষ্ট পাইছোঁ, আমি খিলঞ্জীয়া হয় আমাক এই থানাখন এই চাপমাৰি জাগাতে আমাৰ ইয়াত হ'ব লাগে। আৰু এইটো কাৰণে মই নম্ৰতাৰে মই আসামত চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিম যে সেইটো থানাটো যেনবৰ ইয়াতে হয় সেইটো কৰি দিলে আমাৰ বিৰাট শান্তি হ'ব, নহ'লে আমাৰ বিৰাট ভয়। সেইটোৱে মই ছাৰক আহ্বান জনাইছোঁ। টকা বিচৰা বুলি অভিযোগ কৰিছে মিডিয়াত এজন NDMC নেতা, এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? এইটো একদম মিছা। তেওঁ ছাৰ তেনেকুৱা কোৱাই নাই। মই নহয় ইয়াত, খালি মই জড়িত নাছিলোঁ, আমাৰ গাঁৱত গোটাই মানুহ আছিল ইয়াত। ছাৰটো তেনেকুৱা কোৱাই নাই। এইটো মিছা বাতৰি। তেওঁ ভুৱা কৰিছে। তেওঁ কিবা পইচা দালাল কৰি পেলাই তেওঁ এই নেমচুত এজন সি বাহিৰত থকা মানুহ, আজিকালি শুনা পাইছোঁ ক'ত বা দৰঙত থাকে তেওঁ, সি আহি পিনি আজি তাৰিখত তেওঁ কোনোবা পইচা খুজিছে বুলি কোৱাটো এইটো আমি বিৰাট দুখিত পাইছোঁ। সেইটো একচুৱেলি কোৱাও নাই, এইটো ওলাও নাই। মই এইখিনি জানো। সি তেওঁ সেইটোৱে দুটা পাক তাৰমানে ইয়াত কোনোবা 3rd মানুহে বিচাৰে যে ইয়াত টানা যদি আঁতৰাই দিব পাৰে চক্ৰান্ত, কিন্তু কিছুমান দালাল মানুহবিলাকৰ লাভ হ'ব। কাৰণ ইয়াত কৰিব নোৱাৰিব। ইয়াত ভালকৈ তাৰমানে বহুত ইয়াত কিবা কিবি হৈ যায়। এইটো তাৰ কাৰণে ইহঁতৰ কিবা এটা চক্ৰান্ত লগাই পিনি ইয়াত পৰা যদি আঁতৰাই লৈ যায়, যদি বেলেগৰ যদি থানা দিব পৰা যায়, ইহঁতৰ লাভ হ'ব বুলি তেওঁলোকে এইটো তেওঁলোকে কাণ্ডটো কৰিছে। মানে এতিয়া মানে অসম পুলিচক সমালোচনা কৰিছে বা একাংশ ইয়াত নালাগে বুলি কৈছে। আপোনালোকে মানুহখিনিয়ে মানে পুলিচক ছাপোৰ্ট কৰিছে নে নাই? আপোনালোকৰ মতে 100% আজি তাৰিখত 2012ৰ পিছত আমি ইয়াত পুলিচ আমাৰ আইচি যিমানখিনি আহিছে, যিমানখিনি গৈছে, আজি তাৰিখত আমাৰ লগত কোনো ব্যৱহাৰ বেয়া হোৱা নাই। যিজন মানুহ যি থানাই আমাক নিৰাপত্তা দিছে সেইটো থানাক আমি কিয় ব্লেম কৰিম? আমাক লাগে আমি ভাল সুৰক্ষিত এতিয়া বৰ্তমান। এইটো পুলিচ যিটো কাৰণে আমাক ইমান ধুনীয়াকৈ সুৰক্ষা কৰি আছে, আৰু তাৰ বাহিৰত আৰু ক'ব লাগে কি আছে? আমাক লাগিবই পুলিচ, তেতিয়াহে আমি থাকিব পাৰিম। এইটো
কিছুমানে কিন্তু আন্দোলন কৰিছে নালাগে বুলি, সেইলোকক কি ক'ব? বা পুলিচৰ বিৰুদ্ধে আন্দোলন কৰিছে, তেওঁলোকে কি ক'ব? তেওঁলোকেতো চক্ৰান্তটো তেওঁলোকেতো কৰিছে, তেওঁলোকেতো কিছুমান নালাগে টানাটো। যদি ইয়াত টানা যদি হয় তেওঁলোকত কিবা বেনিফিট লাভটো নহ'ব, সেইটো কাৰণে তেওঁলোকে এইটো নালাগে বিচাৰিছে। কিন্তু ইয়াত 29 ভিলেজ আছে, 29 ভিলেজৰ ভিতৰত চাৰিখনৰ মাজতেও কোনোবা দালাল মানুহ এটাহে বিচৰা নাই। কিন্তু আপোনালোকে সুধিব পাৰে, আজি ইয়াত মোহনপুৰ, খাইজামাটি, জলপুখুৰী, অন্ঠাইবাৰী, ৰাঙাগড়া, চাপমাৰি গোটাই ৰাইজে ইয়াত আছে। আপোনালোকে সুধিব পাৰে যে থানাটো ইয়াত আমি এইটো কাৰণে আশংকিত হৈ পিনে আমি ইয়াত ওলাব লগা হৈছে যে যিটো ভুৱা বাতৰিটো দিছে সেইটো তাৰ উচিত তদন্ত কৰি পেলাই তাক হেৰেছমেণ্ট দিয়াটো আমি বিচাৰোঁ। যে উইদাউট একো নোহোৱাকৈ কোনো ডিমাণ্ড পুলিচে কেতিয়াও বেয়া না কাম কৰাকৈ, কোনো ডিমাণ্ড নকৰাকৈ এইজন পুলিচ আৰক্ষীক যদি তেনেকুৱা ব্লেম লাগিব পাৰে, আৰু ইয়াত বাহিৰা আৰু দুৰ্নীতিটো আৰু কি থাকিব পাৰে? আমি খুব দুখ পাইছোঁ। যি আৰক্ষীয়ে আমাক নিৰাপত্তা দিছে, এইটো কাৰণে আমি দিন ৰাতি ইয়াত ধান বাহিৰত ৰাখিব পাইছোঁ। এইটো কাৰণে গৰু আমাৰ ছেফটি, ছাগলী আমাৰ ছেফটি, চোৰ ডাকাইতত পূৰা আমাৰ ছেফটি। আৰু ইয়াত বাহিৰেও যদি এজন ভাল এটা আৰক্ষী থানাই যদি ছেফটি দিয়াৰ পাছতো যদি তেনেকুৱা কয়, ইয়াতকৈ আৰু বেছি ডাঙৰ দুখিত আমাক নাথাকে।